নমস্কাৰ বন্ধুসকল আপোনালোকক আসাম জব ইনফো চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। ডিসি অফিচত পিয়ন আৰু জাৰিকাৰকৰ ভালেকেইটা পদ মুকলি হৈছে। তো এই ভিডিঅ'টোত আমি গোটেইখিনি তথ্য আলোচনা কৰিম, কি শিক্ষাগত অৰ্হতা বিচাৰিছে বা কিদৰে এপ্লাই কৰিব লাগিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এই ভেকেঞ্চিটো আহিছে ডেপুটি কমিশ্যনাৰ চাউথ হলমাৰা মানকাছৰ ফালৰ পৰা। ইয়াতে 9টা পোষ্ট মুকলি কৰি দিছে। প্ৰথম পোষ্টটো হৈছে জাৰিকাৰকৰ, দুটা পোষ্ট আছে, ইউআৰ আৰু এইটো পিডব্লিউডি কেণ্ডিডেটৰ বাবে সংৰক্ষিত এটা পোষ্ট পিডব্লিউডিৰ বাবে, আৰু আনটো পোষ্ট OBC MOBCৰ বাবে সংৰক্ষিত। ইয়াৰ কাৰণে দৰমহা 12,000 পৰা 52,000 লগত গ্ৰেড পে 4,400 প্ৰতিমাহে। 2 নম্বৰ পোষ্টটো হৈছে অফিচ পিয়ন, 7টা পোষ্ট আছে। তো এটা পোষ্ট ইয়াতে পিডব্লিউডি জেনেৰেল কেণ্ডিডেটৰ বাবে সংৰক্ষিত, আৰু বাকীকেইটা যেনে OBC MOBCৰ বাবে 3টা, SCৰ বাবে এটা, ST প্লেন এৰিয়াৰ বাবে এটা আৰু EWSৰ বাবে এটা সংৰক্ষিত। মাহিলী দৰমহা 12 পৰা 52,000, গ্ৰেড পে ৰাখিছে 4,400 প্ৰতিমাহে। ইয়াতে বয়সৰ সময়সীমাটো 18 বছৰৰ পৰা 40 বছৰ জেনেৰেল কেণ্ডিডেটৰ বাবে, আৰু OBC হ'লে 3 বছৰ এজ ৰিলেক্সেশ্যন পাব, SC ST 5 বছৰ, আৰু PWD কেণ্ডিডেটে 10 বছৰ এজ ৰিলেক্সেশ্যন পাব। অলৰেডি ইয়াতে PWDৰ বাবে 2টা পোষ্ট সম্পূৰ্ণৰূপে সংৰক্ষিত আছে। তো PWD কেণ্ডিডেটখিনিয়ে ভালদৰে চাই ল'ব। তো ইয়াতে এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট থাকিব লাগিব, আৰু সেই ৰেজিষ্ট্ৰেশ্যন যদি এতিয়ালৈকে কৰা নাই, অনলাইন এই ৰেজিষ্টাৰ কৰি আপোনালোকে নাম্বাৰটো লৈ ল'ব পাৰে। আৰু ইয়াতে শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত কৈছে যে মাথো 8 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো অনলাইন এপ্লাই ইতিমধ্যে আৰম্ভ হৈছে। অনলাইন এপ্লাই কৰোঁতে আপোনালোকে কিছুমান ডকুমেণ্টছ আপলোড দিব লাগিব, যেনে এজ প্ৰুফ চাৰ্টিফিকেট। তো মেট্ৰিকৰ এডমিটখন অথবা বিশেষকৈ যিখিনি ক্লাছ 8 পাছ কৰি বাদ দিছে তেওঁলোকে স্কুলৰ পৰা লিখি আনিব পাৰে, স্কুলৰ চাৰ্টিফিকেটত থাকিব, অথবা তেওঁলোকৰ যিখন ডেট অফ বাৰ্থৰ উল্লেখ থকা বাৰ্থ চাৰ্টিফিকেট আছে সেইখনো দিব পাৰে। ইয়াৰ পিছত HSLC চাৰ্টিফিকেট যদি আছে, HS চাৰ্টিফিকেট, ডিগ্ৰী চাৰ্টিফিকেট, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, কাষ্ট চাৰ্টিফিকেট, এইবিলাক আপলোড দিব লাগিব। তো 8 পাছ কৰাখিনিয়ে এইবিলাক নালাগে। এইবিলাক যিখিনি অলৰেডি ইয়াতে কোৱা হৈছে যে 8 পাছে এপ্লাই কৰিব পাৰিব, কিন্তু ইয়াতে এটা কথা উল্লেখ কৰা নাই যে বিশেষকৈ আজিকালি কি হয়, 8 পাছ কৰিলেই নহ'ব, ইয়াতে হায়াৰ ছেকেণ্ডাৰীতকৈ বেছি পাছ কৰিলে আপুনি এপ্লাই কৰিব নোৱাৰিব গেট 4 পদৰ বাবে। কিন্তু ইয়াতে তেনেকুৱা একো ৰেষ্ট্ৰিকশ্যন নাই, সকলোৱে এপ্লাই কৰিব ইয়াতে পাৰিব। তো সেইকাৰণে ইয়াতে বাকীখিনিৰ কথাও উল্লেখ কৰিছে। তো আপোনালোকে গ্ৰেজুৱেশ্যন কৰাসকলে গ্ৰেজুৱেশ্যনৰো চাৰ্টিফিকেট আপলোড কৰিব লাগিব। তো 29 তাৰিখৰ পৰা অলৰেডি আৰম্ভ হৈছে, 15 নৱেম্বৰ লাষ্ট ডেট, আৰু অফিচিয়েল ফুল এডভাৰটাইজমেণ্টত আমি কথাখিনি চাই ল'ব পাৰিম ধুনীয়াকৈ। তো এতিয়া অনলাইন এপ্লাই কৰাৰ অকণমান প্ৰচেছ মই আপোনালোকক দেখুৱাওঁ। তো ইয়াতে এই পেজটো আহিব, আমাৰ ৱেবছাইটত আপোনালোকে সকলো লিংক পাই যাব, assamjobsnews.in, ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ। তো ফুল এডভাৰটাইজমেণ্ট চাব পাৰি, আৰু ইয়াতে প্ৰচিড টু অনলাইন এপ্লাই ইয়াতে আমি ক্লিক কৰি দিম। লগে লগে অন্য এটি পেজলৈকে আমাক ৰিডাইৰেক্ট কৰিব, আৰু ইয়াতে আকৌ সেই কথাখিনি উল্লেখ আছে কি কি আপলোড দিব লাগিব নালাগিব। তো ইয়াৰ পিছত প্ৰচিডত ক্লিক কৰিম। তো কোনটো পোষ্টৰ বাবে এপ্লাই কৰিব বিচাৰিছে, গ্ৰেড 4, 2টা গ্ৰেড 4 হয়। তো গ্ৰেড 4তে চিলেক্ট কৰিব লাগিব। নেক্সট ষ্টেপলৈকে আমি যাম। তাৰপাছত আপোনাৰ নাম, জেণ্ডাৰ, মোবাইল নাম্বাৰ, ইমেইল ID, ডেট অফ বাৰ্থ, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, স্পাউছ নেম, ৰিলিজিয়ন, নেশ্যনেলিটি, আৰু কেটেগৰীত আপুনি দিব পাৰিব OBC SC ST নে PWD এইটো। তাৰপাছত আপোনাৰ এড্ৰেছ দিব লাগিব, পাৰ্মানেণ্ট এড্ৰেছটো দিব লাগিব। তাৰপাছত তো দেন ইয়াতে পোষ্ট চইচ কৰোঁতে আপুনি অফিচ পিয়নটো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব নে এই জাৰিকাৰকটো দিব, সেইমতে আপুনি দি দিব, দুয়োটা দি দিব। ইয়াতে প্ৰথমতে অফিচ পিয়নটো দিলে যেনিবা, 2 নম্বৰতে জাৰিকাৰকটো দিলে। তাৰপাছত এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিব লাগিব, আৰু এক্সপায়াৰ ডেটটো ইয়াতে দিব লাগিব। দেন ইয়াতে এই কেপচা কোডটো বহুৱাই প্ৰচিড টু নেক্সট ষ্টেপত ক্লিক কৰক। তাৰ পাছত আপোনালোকে ডকুমেণ্টছখিনি আপলোড দিব লাগিব, আৰু ডকুমেণ্টছ আপলোড দিয়াৰ পিছত আপোনালোকে ফাইনেল ছাবমিট কৰিব পাৰিব। আৰু ফাইনেল ছাবমিট কৰাৰ লগে লগে এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে ডাউনলোড কৰি ৰাখিব পাৰিব, তাতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু সকলোখিনি তথ্য থাকিব। তো এইদৰে আপোনালোকে ধুনীয়াকৈ এই পদকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰে। তো ভিডিঅ'টোত এইখিনি আছিলে। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।